অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন বৈঠক 20 সেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত বড়ো চুক্তিৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। বড়ো চুক্তি অনুসৰি অসমৰ ৰাজ্যপাল মহোদয়ে BTAD অঞ্চলৰ নাম পুনৰ সংশোধন কৰি ইয়াক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে ঘোষণা কৰিছে। সো BTADৰ স্থানত সেই চাৰিওখন জিলাক সামৰি কোকৰাঝাৰ, চিৰাং, বাস্কা, ওদালগুৰি জিলাক সামৰি বৰ্তমান এই খণ্ডটোক বা এই অঞ্চলটোক বিটিয়া ৰূপে পৰিচিত হ'ব। অসমৰ ৰাজ্যপাল মহোদয়ে ইতিমধ্যে বড়ো চুক্তিৰ এই এটা ক্লজক ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেখেতে অনুমোদন দিছে। তৃতীয়তে বড়ো চুক্তিৰ এটা ডাঙৰ দফা আছিলে যে কিছু বড়োলেণ্ড অঞ্চলৰ ওচৰ চুবুৰীয়া যিবিলাক বড়ো অধ্যুষিত গাঁও BTCৰ পৰা বাদ পৰি ৰৈছিল তেওঁলোকে এই BTCত অন্তৰ্ভুক্ত হ'বলৈ আবেদন কৰিব পাৰিব, য'ত 50%তকৈ ওপৰত বড়ো পপুলেশ্যন আছে। ঠিক তেনেকে BTCৰ সীমাত যিসমূহ অনা বড়ো গাঁও আছে য'ত 50%ৰ ওপৰত অনা বড়ো লোক আছে তেওঁলোকে BTCৰ পৰা ওলাই আহিবৰ বাবেও আবেদন কৰিব পাৰিব। তাৰমানে বোথ ইনক্লুশ্যন আৰু এক্সক্লুশ্যন। বড়ো গাঁওসমূহ সোমাব পাৰিব, অনা বড়ো গাঁওসমূহ ওলাব পাৰিব, কিন্তু বড়োলেণ্ডৰ মাজত থকা গাঁওবিলাক নহয়, অকল সীমান্তত থকা গাঁও বা বাগিচাসমূহ। আৰু এই গোটেই কামখিনি এখন আয়োগৰ জৰিয়তে কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অসমৰ ৰাজ্যপাল মহোদয়ে আজি সেই আয়োগখনো নিৰ্মাণ কৰি দিছে। অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব PP বাৰ্মাই এই আয়োগখনৰ নেতৃত্ব দিব। এই আয়োগখনৰ এগৰাকী সদস্য হিচাপে BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ থাকিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে জয়ন্ত বসুমতাৰী থাকিব আৰু BTAD অঞ্চলৰ অন্যান্য লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন তেখেত থাকিব। অৰ্থাৎ আপচুৰ পৰা জয়ন্ত বসুমতাৰী আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন। অৰ্থাৎ PP বাৰ্মাৰ অধ্যক্ষতাত এই কমিশ্যন হ'ব। কমিশ্যনৰ কাৰ্যকাল 6 মাহ থাকিব। তাত আন 3 গৰাকী সদস্য হ'ল BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ, জয়ন্ত বসুমতাৰী আপচুৰ হৈ আৰু অন্যান্য সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ ৰাজ্য চৰকাৰে ওদালগুৰিৰ ডালিম বায়নক নিৰ্বাচিত কৰিছে। এই কমিশ্যনখনেই পৰৱৰ্তী পৰ্যায়ত BTCৰ আসনৰ সংখ্যা 40ৰ পৰা 60 কৰা আৰু সমষ্টিবিলাকক পুনৰ গঠন কৰাৰ ক্ষেত্ৰতো চৰকাৰক পৰামৰ্শ দিব। এই দুইটা কাম হৈ যোৱাৰ লগে লগে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰে বড়ো ভাষাক সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা দিয়াৰ যিটো এটা ক্লজ আছে আৰু বড়োলেণ্ডৰ বাহিৰত বড়ো কছাৰী টেৰিটৰিয়েল কাউন্সিল, ৱেলফেয়াৰ টেৰিটৰিয়েল কাউন্সিলৰ যি প্ৰস্তাৱ আছে তাক ৰূপায়ণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ আগবাঢ়িব। ইয়াৰ উপৰিও বড়ো চুক্তি ৰূপায়ণৰ ওপৰত আৰু বহুখিনি দফাৰ ওপৰত